সকলোকে নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল বহুদিনৰ বিৰতিৰ অন্তত আকৌ এটা নতুন ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি ভিডিঅ'টো আমি এটা বিশেষ ভিডিঅ'। আজি আমি যাবলৈ ওলাইছোঁ তেজপুৰলৈ। কিয় যাম কি কথা সকলোবোৰ দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এটা বিশেষ কামৰ কাৰণে মানে ফটককৈ যাব লগা হৈ গ'ল, সেই গতিকে মানে লৰালৰিকৈ ওলালোঁ আৰু তো ঘৰত থাকোঁতে ভিডিঅ'টো কৰা নহ'লে চিধাই মানে আহি থাকোঁতেহে ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। দেহাৰ কি ফূৰ্তি, বহুদিনৰ মূৰত ফুৰিবলৈ যাবলৈ পাইছে। এনেতো আমি যোৱা নহয় তেনেকৈ, যেতিয়া মানে মানুহজন আহে ঘৰলৈ তেতিয়াহে আমি ক'ৰবালৈ যোৱা প্ৰগ্ৰেমবিলাক কৰোঁ। তো আজি মানে ঘৰলৈ পটককৈ ফোন কৰিবলৈ মাতিলে, আমি সেইকাৰণে তিনিওটা যাবলৈ ওলালোঁ। আৰু তাই আহি থাকোঁতে চাওকচোন গাড়ীখিনি টোপনি মাৰি দিলে, মানে উৎপাত। গমেই নাপায় আমি আহি পালোঁ বুলি। এতিয়া মানুহজনে নিজে নামি গৈ গেটখন খুলিছে। এয়া আমি ভিতৰলৈ যাওঁ এতিয়া আৰু মলম কৰি দিয়া অকণমান। বেবী চালা আৰু একেবাৰে বেবীটো লৈ যাবানে? খবৰ ল'ব নগ'লো, যিহেতুকে দুখ পাব মা, দুখ পাব হেচেং দিবা। তেতিয়া আমি আহিলোঁ আৰু এতিয়া আহি পেলাই বেবীক লগ পাই কোৱাচোন তই মাত দিয়া নাই, মই বা আহিছোঁ দেখা নাই, আমাৰ খবা আহিছোঁ দেখা নাই বুলি কোৱা। এইটো এনেকৈ থৈ দিয়া আৰু এটা খোৱা ফুট লগাই দিছে, তোমাকো ফুট দিছে যে তেনেকুৱা ফুট দিছে। আমি ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। খাই লৈ এবাৰ বাৰী ফালে গ'লোঁ। আহিলে যাওঁৱেই বাৰী ফালে, কি কি আছে কি কিনে এপাক চাবলৈ মন যায়, সেইটো কাৰণে গৈছোঁ বাৰী ফালে। এয়া জলফাই, এয়া জলফাই পৰি আছে তলত। এনেকা থাকে ক'ত যোৱা? চাওঁ এইফালে চাওঁ। তোমাৰ দোস্তি বাই বাই, আকৌ আহিম আমি। বাই বাই দি দিয়া, স্কুল আছে নহয়। দি আছে অ' নাই আহিছোঁ। বাই বাই দি দিয়া, বাই বাই। পিছত যাব, স্কুল আছে এতিয়া। হ'ব এনেকে অকণ দি লওক ৰ'বা। এনেকে হেণ্ডশেক দিব বোলে। চুমা দিয়া, চুমা দিয়া, চুমা দিয়া, চুমা দিয়া। কিয় বন্ধ কৰি দিছা? গিলাচ উঠাই দিছে। খাওঁ মোক মাতা দিয়া। ঘৰলৈ যাম গ'লো মা। বোলো ককা ঘৰৰ পৰা আমি এতিয়া ঘৰত যাম। মাইনা চালোঁ, বেবী চালোঁ, ককাক লগ পালোঁ। আমি ঘৰত যাওঁ দেই। ভাল লাগিলে লাইক এটা কৰি দিবা। এতিয়া আমি ঘৰলৈ বুলি উভতিলোঁ।
মানে সময় নাছিলে সেইটো কাৰণে ৰাতি নাথাকিলোঁ মানুহজনৰ মানে বিশেষ ছুটি নাছিলে সেইটো কাৰণে জলদিকে গুচি আহিব লগা হ'ল আমি পাইছিলোঁ চকলা পিন্ধা বুলি কিবা এটা খাই যাওঁ হোটেলত চাহ তাহ আৰু মই হোটেলত ঘৰৰ কাৰণে কিবা এটা লৈ কি বস্তু